खुलुमबाय स्टुडिअ आंकिलिकां ब्रह्म वाइब्रेन्ट बिटिआर मिशन दुलाराय मावख'गिरिफोरनि जथुमा लादों। वाइब्रेन्ट बिटिआर मिशननि सायाव गुवारै सावरायनाय हाबाफारि लादों। क'क्राझार सहरनि साखाथियाव थानाय सान्दामारि कालचारेल कमप्लेक्स नब्लाङाव मैया गिबि खेबनि थाखाय गासै गुबुन गुबुन बिफाननि अफिसारफोरखौ लानानै वाइब्रेन्ट बिटिआर मिशननि सायाव गुवारै सावरायलायनाय हाबाफारि लादों। बिटिआर ओनसोलाव माब्रै मोजां खामानि मावनो हायो दान मोनफ्रोमबो रिभिउ लानो थाखाय आरो गासैबो जाहाथे खामानिफोरखौ मोजाङै मावो बायदिनि सायाव वाइब्रेन्ट बिटिआर मिशनखौ लानाय जादों आरो बिटिआरनि गुबुन गुबुन जिल्लाफ्राव अक्ट'बर दाननिफ्राय बे वाइब्रेन्ट बिटिआर मिशना जागायगोन। बे हाबाफारियावनो बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर', बिटिआरनि प्रिन्सिपाल सेक्रेटारि अनुराग गोयल आइएएस, बिटिआरनि एमएलए माधव सेत्री आरो सिनियर अफिसार आरो गुबुन गुबुन बिफाननि अफिसारफ्रा बाहागो लायो। आमार बिटिआर सरकारखन आमार प्रधानमंत्री नरेंद्र मोदी डांगरियार जितु सपन आछे यार लगत एकेलगे आगुवाई जाबर कारणे आमार बिटिआर सरकारर प्रिन्सिपाल सेक्रेटारि सिनियर सेक्रेटारिज सबे मिली पेलाय वाइब्रेन्ट बिटिआर मिशन मिशन लोआ होइसे आरो ही वाइब्रेन्ट मिशनर प्रथम मिटिंग आमार काउन्सिल पर्यायर डिस्ट्रिक्ट पर्यायर ब्लक पर्यायर अफिसार सकলৰ লগত ইয়াতে এই মিশনটো কি ইয়াৰ ওপৰত পৰ্যালোচনা হৈছে আৰু আমি বিচাৰিছো যে প্ৰত্যেক মাহতে আমাৰ ৰিভিউ হ'ব লাগে, কাম কাজবিলাক ঠিক হ'ব লাগে, কাউন্সিল বুলি কোনো নেগলেক্ট কৰিব নালাগে, সবে যাতে কামটো ভালকে কৰিব পাৰে আৰু কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰৰ পৰা আহা পুঁজিবিলাক সঠিকভাৱে ৰূপায়ণ হোৱাৰ লগতে কাউন্সিলে লোৱা কিছুমান পলিচিবিলাকো সঠিকভাৱে ৰূপায়ণ হয় এইটো উদ্দেশ্য ৰাখি পেলাই ভাইব্ৰেণ্ট বিটিআৰ মিশনটো আজি আমি আনা হৈছে। ইতিমধ্যে কাউন্সিলত 37টা আমাৰ ফ্লেগশিপ প্ৰগ্ৰাম চলি আছে। এই 37টা ফ্লেগশিপ প্ৰগ্ৰাম বিভিন্ন ডিপাৰ্টমেণ্টত আমি এই ফ্লেগশিপবিলাক ৰূপায়ণ কৰিছোঁ কাৰণ উন্নয়নৰ যিটো গেপ আমাৰ আছিলে 30টা বছৰমান আমাৰ অঞ্চলত ইনষ্টেবিলিটিৰ কাৰণে অস্থিৰতাৰ কাৰণে বহুতখিনি কাম হোৱা নাছিলে, গতিকে আমি ক্ষিপ্ৰতাৰে কামটো কৰিব লগা হৈছে কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে কৈছে অসমখন ভাৰতৰ ভিতৰত এখন উন্নত ৰাজ্য হ'ব লাগিব আৰু অসমখন উন্নত ৰাজ্য হোৱাৰ লগে লগে বিটিআৰ অঞ্চল পিছ পৰিব থাকিব নোৱাৰে। বিটিআৰ অঞ্চলৰ 5খন জিলাও আগবাঢ়ি যাব লাগিব। এইকাৰণে আজি যেহেতু কাউন্সিল গভৰ্ণমেণ্ট আছে ইয়াতে কাউন্সিলত ভাল ভাল অফিচাৰ আছে, ষ্টাফ আছে, এই সকলোৱে মিলি পেলাই আমাৰ বিভিন্ন বিষয় বিভিন্ন সিদ্ধান্ত আগুৱাই নিব পাৰে। এইকাৰণে বিটিআৰ ভাইব্ৰেণ্ট মিশনটো আমি হাতত লোৱা হৈছে। ইয়াৰ কাম আজি আৰম্ভ হৈ গ'ল আৰু অক্টোবৰ মাহৰ পৰা এইটো কণ্টিনিউ মানে আমাৰ বিটিআৰৰ বিভিন্ন জিলাত আৰম্ভ হ'ব। যেনেকৈ আমি সাৰ্কেল অফিচবিলাকত আমি কমপ্লেইন বক্স দিব বিচাৰিছোঁ, লাহেকৈ আমি ব্লক অফিচতো কমপ্লেইন বক্স দিম যাতে পাব্লিকৰ কিবা প্ৰব্লেম হ'লে গ্ৰেভেন্সেছবিলাক দিব পাৰে। তেনেকুৱা এটাকৈ কাম আমি পাব্লিকলৈ এটা গুড গভৰ্নেন্স যিটো সুশাসন বুলি কয় ইয়াৰ এটা ব্যৱস্থা কৰিবলৈ আমি গৈ আছোঁ।